নমস্কাৰ পিয়ান বৰা ইউটিউব চেনেলটোত আপোনাক স্বাগতম। আজি মই এটা কবিতা আবৃত্তি কৰিব লৈছোঁ। কবিতাৰ শিৰোনাম মৌ। কবি পিয়ান বৰা। মৌ, মনৰ মাজত বহুত আশা আছে, যি মই তোমাৰ লগত দেখিছোঁ। তোমাৰ উশাহত বিলীন হ'ব খোজে মন, ভাগৰুৱা আত্মাই জিৰাব বিচাৰে তোমাৰ কোলাত। মনৰ কোঠালিত সাঁচি ৰখা মৰমবোৰ তোমাৰ নামত বিয়পিব খোজে আজি। নাজানো আজি মন মোৰ কিয় বিচলিত হৈ পৰিছে, নিশাবোৰ নাইকিয়া হৈ পৰিছে, আশাবোৰ পুনৰ জাগি উঠিছে। সাঁচি থোৱা প্ৰতিটো সপোন প্ৰকল্পৰ বাস্তৱত পৰিণত হৈ পৰিছে, আনন্দ আৰু সুখৰ ৰূপত পৰিণত হৈ পৰিছে। তথাপিতো কিয় আজি মন মোৰ বিচ্ছিন্ন বদন, সুদূৰৰ পৰা কোনোৱে কয় আজি মোক, দুচকুত দেখা এই সপোন ধ্বংস হ'ব এটি মুহূৰ্তত। মৌ, বৰষুণৰ ভয়ত জাপিটো লগত লৈ ফুৰা মানুহ মই নহয়। মনৰ মাজত আকাশখনত কলা ডাৱৰে আৱৰি আহিছে, তাকে দেখি থৰ হৈছে মন। তোমাৰ দুচকুত জিলিকি থকা এই আশা চাকি চিৰদিন যুগমীয়া হৈ ৰ'ব। তোমাৰ মোৰ মাজৰ কিছুমান ভাল পোৱাৰ কথা জগতে শুনি ক'ব, কি আচৰিত এই প্ৰেমৰ মায়াজাল। তেতিয়াতো মোক বুজি পাবা, তেতিয়াতো মোক বিশ্বাস কৰিব পাৰিবা। তোমাক কিমান বিচাৰোঁ, মই শুনো, মই বুজোঁ, নিস্বাৰ্থ ভাল পোৱা কি। এবাৰ মোৰ কথা শুনা আৰু বুজা, সঁচা মৰম ইয়াতেই আছে যেন লাগিব।